বঢ়িয়া তেনেহ'লে দাইটি বলক পটলং কুচাইকে হাতখন ধুই পিনি ঠিককে বজাই দিয়াগেহে কথা আৰু যদি মিছা কথা কৈছ নহয় লাখুটোৰ দুহতীয়া মাৰ পৰিব মাথাত মই ক'লো আইঅ মৰিলো মিছা কথা কোৱা নাই অ' দাইটি মোক ৰাতিপুৱা ফোন কৰি মাতিছিলে হাঁহটো কাটি পাচি দিবলৈ হাঁহটোতো নাপালো ৰমা দেৱনৰ ঘৰত হাঁহ দেখা যেন লাগিছিলে তাৰ ঘৰতে চাই আহোগৈ নেকি এপাক যদি তাৰ ঘৰত নাপাওঁ একেবাৰে বজাৰ পৰা লৈ আনিব লাগিব হাঁহটো লৈ আনগৈ নহ'লে আগতীয়াকৈ আনি কাটি বাচি থ'লে ভালে হ'ব নহ'লে পাছত বৰ দৌৰা দৌৰিহে হয় কামবিলাক বজাৰলৈ যদি আপুনি যায় মাজনীলৈ চানচিল্কৰ কণ্ডিশ্যনাৰ এটা লৈ আনিবচোন চুলিখিনি ইমান কুটলা কুটলি হৈ আছে নহয় লগাই দিলে ভাল হয় বা অকণমান ঠিক আছে বাৰু লৈ আনিম বজাৰলৈ গ'লে হা ক'ত যাব পাপা ময়ো যাম তোমাৰ লগত নালাগে নহ'লে যাবলৈ আজি নখাবলৈ হাঁহ এটামান চাই আহোঁ বুলি ভাবিছোঁ দেৱেন দাইটি ঘৰত যাম আৰু পুতুককৈ আহিমেই নহ'ব মই যামেই পাপা তোমাৰ লগত এবাৰ কথা ক'লেতো নুশুনাই নহয় ব'লা ব'লা ওলোৱা আহিলোঁ দেই ৰম্ভা ব'লা পাপা কণ্ডিশ্যনাৰটো নেপাৰ হৰিব হ'ব দেৱেন দেৱেন কি কৰি আছা হয় লক্ষেদা নাই কি কৰিম জুই ফাই শুকান বি খাই আছিলোঁ ইমান ঠাণ্ডা পেলাইছে মই ক'লো নহয় এইকেইদিন 3 দিনমান জুই ফুৱাই আছোঁ মই জুই কিনে পৰা উঠাই নাই যিহে থেতুৱাক আমাৰ ঠাণ্ডা পেলাইছে তাতে বৰষুণো দি আছে নহয় অলপমান জুই ফুৱাই খাই থাকোঁতে সেই মোৰ শুকান বি 4 বান্দিলমান শেষ হৈ গ'লগৈ 3 দিনত এতিয়া সেই পালিলেও শুকান বিহে গোন্ধোৱা হৈছে দেৱেন মানুহ মাৰিবা দেই তুমি পিছে কিবা কামত ওলাই আহিল নেকি লক্ষেদা কামত মানে অকণমান কামতে ওলাই আহিল দেই দেৱেন হেৰি হ'ব তোমাৰ বেচিব লগা হাঁহ আছে নেকি বাৰু আজি সেই নতু খাই পেলাম বুলি ভাবিছোঁ বাপেকে থাকিলে সেই থাকি গৈয়ে আছে নহয় বজাৰৰ পৰা সেই হাঁহ দান থৈছিলোঁ সেইটো এৰাল ছিগি গুচিয়ে গ'ল নে কোনোবা লৈয়ে গ'ল নে এনেই গ'ল আৰু মোৰ 600 টকা এটা ইছৰাম বৰ বেয়া কথা হ'ল দেই লক্ষেদা তাকেহে পিছে ময়ো হাঁহ এটা বেচিম বুলি ভাবি নথকা নহয় বাৰু লক্ষেদা মোৰ শুকান বিখিনিও সেইখন নহয় খাই তাকে কিনিবলৈ পইচা নাছিলে ভাল টাইমতে আহিলে কিন্তু দেই আপুনি লক্ষেদা তাকেইতো তোমাৰ তাত হাঁহটো পালোঁ ভালে হ'ল দেই দেৱেন নহ'লে তোমাৰ তাত নাপালে মই ডাইৰেক্ট বজাৰলৈ যামগৈ বুলি ভাবিছিলোঁ আৰু তাকে পাই আপুনিও ইমান ভালকৈ মিলাই পেলাই আহিছে ৰ'ব মই এতিয়া লৈ আনোগৈ হাঁহকে এটা ধুই পেলাই এইটো লক্ষেদা আপোনাৰ হাঁহ দিয়া পিছে কেইটকা দিব লাগিব তোমাক লক্ষেদা আপুনি বেছি নিদিলেও হ'ব 400 টকা এটা দিয়ক বেলেগক বিকিলে মই 600 টকাকৈ লওঁ আপোনাক ডিছকাউণ্টতে দিছোঁ বাৰু ঠিক আছে বাৰু দেৱেন আৰু পইচাটো ঘৰত লৈ ল'বা নে কি গধূলি নখাব যাওঁতে আৰু সোনকালে যাবা দেই অকণমান হ'ব যাওক মই যাম বাৰু পইচাটো মোক গধূলি দিলেও হ'ব বাৰু এতিয়া দুটামান বিৰি আছে খাবলৈ আমি আহোঁহে তেনেহ'লে গৈ থাকক মানি প্লেনজোপা মৰহি যোৱা নিচিনা হৈছে দেখোন বৰষুণো দি আছে নহয় এইকেইদিন ৰ'দটো দিলে ৰ'দত উলিয়াই দিব লাগিব হেৰি ৰম্ভা হাঁহটো দেৱেনৰ ঘৰতে পাই আহিলোঁ দেই বজাৰলৈ যোৱাই নহ'ল নহয় আমাৰ পাছত বজাৰলৈ গ'লে আনি দিব লাগিব কণ্ডিশ্যনাৰটো হ'ব পাছত আনি দিলেও হ'ব পাপা ব'লা এটা হাঁহটো মাৰোগৈ ল'ৰা মই হাঁহ কুকুৰা নেমাৰোঁ নহয় অকল হাঁহ কুকুৰা বুলিয়ে নহয় যিকোনো জীৱ জন্তুৱে মই নেমাৰোঁ জীৱ হত্যা কৰা মহাপাপ নহয় পিছে ৰাইজ আপোনালোকৰ জীৱ জন্তু হত্যাকৰ পৰা বিৰত থাকিব দেই আমাৰ সেই উপৰিপুৰুষে দেখাই যোৱা নিয়ম বুলিহে পালনটো কৰিব লৈছোঁ আৰু অকল জীৱ জন্তু বুলিয়ে নহয় আৰু পাৰিলে গছ গছনিবিলাকো সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিব নালিকে ফোন মাৰি মাতি দিওঁ ৰ'বা সিয়ে হাঁহটো কাটি দিব সি কামত ভাল নহয় মানুহটো চোফাখনতে মোবাইলত থৈ নহয় ফোনটো মাৰি চাওঁ ৰ'বা তোলৈ মনত পৰিলে কিবা কিবি লাগি যায় আনৰে হৈ গ'লে তই মৰিয়ে যাম হ'ব পায়ো যাওলা যে হেই তেৰিকা কি যে হ'ব জানো মোৰ কাৰ ফোন আহিলে হেল্ল' নালিয়া মৰাণ স্পিকিং নালিয়া মই সেই লক্ষেদাহে ক'লোঁ দেই কিবা বিজি হৈ আছা নেকি তুমি লক্ষেদা আপুনিহে নাই এনেই আছোঁ বাহিৰতে থমথম দন গোপালটো হৈ বহি হয় নেকি আমাৰ আজি নৌখোৱা পাতিম বুলি ভাবিছোঁ নহয় এনেই যদি অহা নহ'লে আমাৰ ঘৰলৈ হাঁহটোকে কাটি বাচি সহায় কৰি দিবলৈ বৰ ফেণ্টাষ্টিক কথাচোন লক্ষেদা মই গৈ আছোঁ ৰ'ব হাউকে হ'ব আহা তই বাটুল গুটি ৰাতিপুৱাই গান গাই ক'লে যাওঁ দাইটি লক্ষেদা ঘৰ পিনৰ পৰা আহোঁগৈ এপাক চাল্লা বাটুল গুটি ৰাতিপুৱাই লোকৰ ঘৰত কি কামটো লক্ষেদাৰ ঘৰত নৌ খাইছে নহয় আজি মোক ফোন কৰি মাতিছিলে মই সেইকাৰণেহে যাওঁ
চাল্লা সঁচা কথা কৈছ নে মিছা কথা কৈছ তই? যদি মিছা কথা কৈছ নহয় লাখুটোৰ দুহতীয়া মাৰ পৰিব মাথাত, মই কলো। আইঅ মৰিলো, মিছা কথা কোৱা নাই অ' দাইটি। মোক ৰাতিপুৱা ফোন কৰি মাতিছিলে হাঁহটো কাটি পাচি দিবলৈ। মই যাওঁহে। লোকে ঘৰত নৌ খাব মোক জনোৱা নাই। ৰাতিপুৱা হৈছেহে, সিহঁতৰ নৌ এনেও গধূলিয়ে খায়, খবৰ দিব দে। মৰ্ণিং ৱাকটো কৰি আহোঁগে যি হ'লেও যি নহ'লেও। Many hours later. হেৰি বাহিৰত যিভাগে জনাব লাগিছিলে মানুহবিলাক আহি পাবলৈ হ'লেই নহয়। মোৰো ভাত বনাই হ'লে আৰু হাঁহ মাংসখিনি সিজিলে হৈয়ে যাব। ভাত হ'লে নেকি? ভালেই কথাচোন। আমি তেনেহ'লে আগফালে জুইকুৰাকে ধৰি লওঁগে। সেই শুকান দায়িত্ব বুঢ়া মানুহ নহয়, ঠাণ্ডা লাগি আহিব, জুই সেকিব লাগিব। ব'লা নালিয়া, তেনেহ'লে আমি জুইকে জ্বলাওঁগে আগফালে। বলক বলক লখেদা। আহিলো দেই লখে। শুকান দায়িত্ব ভালে কৰিলে দিয়ক। বহি লওক, অলপ জুই সেকি লওক, ইমানে ঠাণ্ডা পৰিছে। এনেকুৱা থেতুৱাক আমাৰ ঠাণ্ডা পৰিছে নহয়, মই ক'লো নহয় এইকেইদিন। সৰস্বতী পূজাৰ পৰা আৰু ঠাণ্ডাটো পাইছোঁ। যিহে শিল বৰষুণ দিছিলে নহয়। মই স্কুলত সেই সৰস্বতী পূজা খাব গৈছিলোঁ। ঘূৰি আহি থাকোঁতে যেনে তেনে দৌৰি দৌৰিহে ঘৰত সোমাইছোহি। তাকে পাই ইমান পুতুককৈ শিল বৰষুণ আহিলে। ময়ো সেই বিটু আৰু মাজনীক লৈ পেলাই যেনে তেনেহে ঘৰ পাইছোহি। বহুত দিনৰ মূৰত এনেকুৱা শিলগুটি বৰষুণ দেখিলোঁ দেই দাইটি। নেদেখিবিনো কেলে, আৰু কি কি দেখিবলৈ আছে ঠিকনা নাই। চেপেট চেপেট চানা ভজা কাইটি, বহা বহা। চেপেটা আহিলা, বহা। হ'ব। পিঠা তই ইমান ৰাতিখন নখাবলৈ অকলে আহিলে ভয় নালাগিলে? মাকো লৈ নানিলি কেলে? মোৰ ভয় নালাগে নহয় ককা। মাও ভাত খালে, সেইকাৰণে মই অকলে গুচি আহিলোঁ ন খাবলৈ। ভয় নকৰাই ভাল। আগতে আমি সৰু হৈ থাকোঁতে লোকৰ বাৰী পাহৰিহে যাওঁ নৌ খাবলৈ। ৰাস্তাই দি নাযাওঁৱে নহয়। ৰাইজসকল বহি আছে, মই লাজ গাড়ী নেকি বাৰু? আহি পালা, বহা বহা। ভাত হ'লেই আৰু অকণমান জুই সেকি লোৱা। বঢ়িয়া কথা দেখোন তেনেহ'লে। মই অকণমান জুই সেকিহে লওঁ তেনেহ'লে। ৰাইজসকল আপোনালোক আহি পালেহি। নচলে আহি পালো। পিছে ভাত হ'ল নাই? মোৰ যে পেটে আলু খাওঁ কচু খাওঁ কৰি আছে দেই। যেন তেন পেটত গামোচা মাৰিহে আছো। হ'ল দাইটি, মই তাকে মানুহ আহে নাই চাই যাবহে আহিছিলোঁ। মই ভাত বনাই পূৰা ৰেডি কৰি থৈ আহিছোঁ। আহক নহ'লে সকলোৱে। ব'লা তেনেহ'লে। মই যে ৰৈ থাকিব নোৱাৰিছোঁ দেই, ইমান ভোক লাগি আছে মোৰ। বঢ়িয়া তেনেহ'লে দাইটি, বলক পটলং কুচাইকে হাতখন ধুই পিনি ঠিককৈ বজাই দিয়াগৈহে কথা আৰু। মই ভাতটো বাঢ়ি দিওঁগৈ, আহক। তেন্তে হ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আমাৰ ইমানেই দেই। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ভিডিঅ'বিলাক ইমান মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ থাকিলে। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব দেই, পাহৰি নাযাব। আৰু নতুন এটা ভিডিঅ' লৈ পেলাই লগ পাম তেনেহ'লে। আজিলৈ বাই বাই।